ঘৰ বুলিবলৈ এটা কোঠালি, এখন বিচনা, তাৰ পিছতো ৫টা বিষয়ত লেটাৰ নম্বৰ লাভ ৰৌনিকৰ। এটা সৰু ঘৰ, শোৱনি কোঠা বুলিবলৈ মাত্ৰ এটাই, এখনেই মাত্ৰ বিচনা, তাৰ ওপৰতে খাই, পঢ়ি, শুই হাইস্কুল শিক্ষান্ত পৰীক্ষাত নাম উজ্বলালে এজন কিশোৰে। পিতৃয়ে গাড়ী কণ্ডাক্টৰ কৰি পোহপাল দিয়া ৪জনীয়া অতি দৰিদ্ৰ পৰিয়ালৰ পুত্ৰ ৰৌনিক দাসে জুইয়ে পোৰা সোণৰ দৰে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা ফলাফলত জিলিকি উঠিছিল। মানুহৰ জীৱনত কষ্টৰ অসাধ্য একো নাই বোলা আপ্ত বাক্যশাৰী সঁচা অৰ্থত প্ৰমাণ কৰি মেধাৰ পৰিচয়েৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা ৰৌনিকে ৫টা বিষয়ত লেটাৰ নম্বৰসহ ডিষ্টিংশ্যন লাভ কৰি কঢ়িয়াই আনিছে গৌৰৱ। মেধাৱী ছাত্ৰজনে অসমীয়াত 96, গণিতত 96, সমাজ বিজ্ঞানত 95, বিজ্ঞানত 84 আৰু ঐচ্ছিক গণিতত 93 নম্বৰ লাভ কৰে। নগাঁও চৰকাৰী বালক বুনিয়াদী বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ৰৌনিক দাস লক্ষ্য ভৱিষ্যতে এগৰাকী বৈজ্ঞানিক হোৱা। সেই উদ্দেশ্যৰে তেওঁ বিজ্ঞান শাখাত এজন ভাল মহাবিদ্যালয়ত পঢ়াৰ আছে দুৰ্বাৰ হেঁপাহ। কিন্তু ধনৰ অভাৱত ছাত্ৰজনৰ ভৱিষ্যতৰ সপোন ধুঁৱলি কুঁৱলী হৈ পৰাৰ সময়তে ভাৰতীয় ষ্টেট বেংকৰ শৈবগাঁও শাখাৰ মুখ্য পৰিচালক ৰূপক দাসে শুকুৰবাৰে ছাত্ৰজনৰ ঘৰত উপস্থিত হৈ তেওঁৰ লগতে পৰিয়ালটোক সাহস আৰু সহায়ৰ আশ্বাস দিয়ে। সুহৃদয় মানৱদৰদী SBIৰ শীৰ্ষ বিষয়াজনে ফুলাম গামোচাৰে ৰৌনিকৰ লগতে মাতৃক সম্বৰ্ধনা জনোৱাৰ লগতে আজি নগদ ধন আগবঢ়ায়। মুখ্য পৰিচালক দাসে ৰৌনিকৰ নামত ভাৰতীয় ষ্টেট বেংকৰ শৈবগাঁও শাখাত এটি একাউণ্ট খুলি দিয়াৰ লগতে ছাত্ৰজনে উচ্চতৰ মাধ্যমিকত পঢ়া ২ বছৰত পঢ়াৰ খৰচৰ বাবদ প্ৰতি মাহে নিজৰ ফালৰ কিছু পৰিমাণৰ ধন জমা কৰি যাব বুলি প্ৰতিশ্ৰুতি দিয়ে। এই প্ৰতিশ্ৰুতিয়ে মেধাৱী ছাত্ৰজনৰ লগতে পৰিয়ালটোলৈ আশা বতৰা কঢ়িয়াই অনা বুলি প্ৰকাশ কৰে। ৰৌনিক আৰু তেওঁৰ মাতৃয়ে বেংক বিষয়াজনক কৃতজ্ঞতা জনায়। শৈবগাঁও শাখাৰ মুখ্য পৰিচালক ৰূপক দাসৰ এনে মহা অনুভৱতাৰ স্থানীয় লোকসকলে শলাগ লৈছে।